হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? ভালে আছে নিশ্চয় সকলোৱে। আজি মই এই ভিডিঅ'টোত দেখুৱাব লৈছোঁ মাৰ বাবে মই কেনেকৈ এখনি সৰু বাগিচা বনাই দিছোঁ ৰুমটোৰ ভিতৰতে। মাৰ চকুৰ আগতে দেখি থাকিব আৰু মাক এনেদৰে চাই থাকি মোৰে মনটো বহুত বেয়া লাগি থকা হৈছে। কাৰণ যিগৰাকী মানুহে ৰাতিপুৱা শুই উঠাৰ পৰাই আবেলি সন্ধিয়া নোহোৱালৈকে আপোনাৰ ফুলৰ বাগিচাখনৰ মাজতে বেছিখিনি সময় কটাইছিলে, সেই মানুহে এতিয়া এনেকৈ বিচনাত পৰি থাকিবলগীয়া হৈছে। ইয়াতে আৰু এটা কথা কি, মায়ে আজিকালি কিছুমান কথা বুজি পোৱা হৈছে আৰু ভুলে শুদ্ধই কিছুমান কথা কৈও থাকে। মই বুজি পাওঁ আৰু সেয়ে এতিয়া মানে বহুত বেছি আমনি লাগিলে বাহিৰলৈ লৈ যোৱা কথা কয়। কিন্তু মই অকলে বাহিৰলৈ দাঙি নিয়াটো একেবাৰে অসম্ভৱ কথা। তাৰোপৰিও মোৰ কঁকালৰ বিষটো প্ৰায়ে হ'বলৈ ধৰিছে। সেয়ে আজিকালি অলপ দঙা কৰাটো কমাই দিছোঁ। সেয়ে ভাবিলোঁ একে সৰুকৈ মানে মিনি গাৰ্ডেন এখনকে বনাই দিওঁ ভিতৰতে। তেওঁ চকুত পৰি থাকিলে ভালো লাগি থাকিব মনটো। এইখিনিতে আৰু এটা কথা কৈ থওঁ, বিশেষকৈ মোৰ আগৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকক কৈ থৈছোঁ যে আগতে চাগে মোৰ লগত কাম কৰা বাই এগৰাকী দেখা পাইছিলে আগৰ ভিডিঅ'ত, কিন্তু সেই বাইগৰাকী এতিয়া বৰ্তমান নাই। বৰ্তমান মানে প্ৰথম 3 মাহ ৰাখি পেলাই এৰি দিলোঁ, কাৰণ বহুত কথা আছিল। সেই গতিকে মাক চোৱাৰ উপৰিও ঘৰৰ কামখিনিও ময়ে কৰিবলগীয়া হয় অকলে। এতিয়া ৰাখিম বুলি ভাবিলোঁ, বহুত কিছুমান কথা চিন্তা কৰি বৰ্তমান ৰখা হোৱা নাইকিয়া। আচলতে ফাইনেন্সিয়েলি আৰু মানে মানসিকভাৱে মই বহুতখিনি অশান্তিত ভুগি আছোঁ বৰ্তমান। যিহেতু মাৰ ফেমিলি পেঞ্চনতে বৰ্তমান যেনে তেনে কৰিহে চলি আছোঁ। এইটো ক্ষেত্ৰত বাইদেউ আৰু ভিনদেউৱে প্ৰায় সহায় কৰি থাকে বাৰু। পৰিয়ালৰ দুই এজনেও তেনেকৈ মাজে সময়ে আহি সহায় কৰি দিয়েহি। কিন্তু মই মাৰ কাৰণে যিমানখিনি কৰিম বুলি ভাবিছিলোঁ সেইখিনি মই কৰিব পৰা নাই। মানে মায়ে যদি নিজে উঠি পেলাই অলপ বহিব পাৰিলে হয়, তাৰমানে মই বহুত সুখী হ'লোঁ হয়। আৰু টকা বিচাৰি অনবৰতে মই হাত পাতি থকা কথাটো একেবাৰে বেয়া পাওঁ। সেয়ে এতিয়া মানে সেইখিনি হৈ উঠা নাইকিয়া আৰু। মানসিক অশান্তি মানে মাৰ কামৰ কাৰণে হোৱা বুলি মই কোৱা নাই। জন্ম দিয়া মাকগৰাকীৰ কাৰণে এনে কাম কৰাৰ সুযোগ সুবিধা পোৱাটো বহুত ডাঙৰ কথা। এনে সেৱা কৰাৰ সুযোগ সকলোকে নিদিয়ে আৰু দিলেও সকলোৱে কৰিব নোৱাৰে। আৰু মোক এইকণ সুবিধা দিয়াৰ কাৰণে ভগৱানক অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু মই যি চাপত পৰি আছোঁ তাৰ ভিতৰত মাৰ দুটামান আশাও অৱশ্যে আছে। তাৰ উপৰিও এতিয়া বৰ্তমান এটা মানে কি ক'ম আৰু, একে ভয়ংকৰ পৰিস্থিতিত মানে মাক লৈ এনেদৰে জীয়াই আছোঁ। মই সকলো ফালৰ পৰাই চেষ্টা চলাই আছোঁ মাক লৈ এই পৰিস্থিতিৰ পৰা ওলাই যাবৰ কাৰণে, কিন্তু কামবোৰহে হৈ উঠাগৈ নাই। মায়ে মোৰ কামখিনি বৰ ধুনীয়াকৈ চাই আছে আৰু ময়ো মাজে মাজে কিবা কিবি সুধি আছোঁ আৰু তেওঁ জনা নজনা ভাষাতে ৰিপ্লাইবোৰ দি আছে।
আৰু এইপিনে এয়া এইখিনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে ন? চুলিকেইডাল জপৌ পৌ হৈ আছে। আৰু এইখিনিতে আৰু অলপ জেগা আছে, আৰু এডাল ষ্টেণ্ড বহুৱাই দিব কৰিম আৰু লাহে লাহে। কেনেকুৱা লাগিছে কোৱা? তোমাৰ কাৰণে যে সজাই দিছোঁ এইখিনি, ভাল লাগিছে? হা? অঁ, এয়া উৰি আছে একে পাত চাত। হয়, ভাল পাইছা চাবলৈ? চাবলৈ ভাল পাইছা? আৰু এয়া পাছদিনা আৰু এডাল ষ্টেণ্ড আনি এনেদৰে লগাই দিলোঁ। আৰু সৰু সুৰাকৈ কিছুমান প্লাণ্ট আনি পেলাই কালি ষ্টেণ্ডডালৰ লগতো অলপ ইফালে সিফালে সজাই দিলোঁ। আৰু এবাৰ এৰিকা পাম এজোপা লৈ আহিছোঁ। আপোনালোকৰ মনত আছে চাগে, যিসকলে চাইছিলে, মই এৰিকা পাম ৰিপৰ্ট কৰিছিলোঁ 2টা টাবত। সেয়াৰ এতিয়া নতুন নতুনকৈ ওলাই আছে, ধুনীয়াকৈ মানে গ্ৰ'থটো লৈ আছে এতিয়া। ইয়াৰ এটা বস্তু আপোনালোকক ভালদৰে দেখুৱাই আছোঁ ৰ'ব। এই যে বগা পটটো দেখিছে, এইটো চিমেণ্টৰ হয়। মই নিজ হাতেৰে বনাইছিলোঁ চিমেণ্ট আৰু বালি দি। যেতিয়া কৰোণা কাল চলি আছিলে, সেইটো সম্ভৱ 20 চনৰ কথা আছিলে। তেতিয়া আমি সকলোবোৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ। আৰু সেইখিনি সময়তে মই খুচৰি খুচৰি বহুতখিনি কাম উলিয়াই লৈছিলোঁ। তাৰ ভিতৰতে এইটো এটা আছিলে কাম। আৰু এই কামটো মোৰ প্ৰথম কাম আছিলে, চিমেণ্ট আৰু বালিয়েদি বনোৱা কামটো। সৰু সৰুকৈ বনাইছিলোঁ। ইয়াৰ লগৰে আৰু এটা আছে। ইয়াৰ লগৰটো চাদৰৰ ওপৰত আছে, এইটো। আৰু এটাটো এইটো হয়। ফাইনেলি এয়া আজি ৰেডি হৈ গ'ল মাৰ গাৰ্ডেনখন। আপোনালোকে চাবলৈ কেনেকুৱা পাইছে বাৰু? মাৰ বাবে গাৰ্ডেনখন বৰ মৰমেৰে সজাইছোঁ দেই। আৰু গাৰ্ডেনখন পাই মাৰ মনটো অৱশ্যে অলপ ভাল লাগিছে। তথাপিও ভিতৰত যিমানেই নকৰোঁ আমি কিয়, মানে শাৰীৰিকভাৱে অসুস্থ মানুহ এগৰাকী কিন্তু বাহিৰৰ মুকলি হাৱা অকণ মানে বহুত দৰকাৰ, বহুত প্ৰয়োজনীয় বস্তু সেইটো। সেয়ে অলপ চেষ্টা কৰি আছোঁ মাক কেনেদৰে অলপ মুকলি হাৱা বতাহ অকণমান দিবলৈ পাৰোঁ। বন্ধু বান্ধৱীসকল, মোৰ আজিৰ এই ভিডিঅ'টি মই এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। কাৰণ বেছি দীঘল হ'লে আপোনালোকে চাই আমনি পাব। আৰু আশা ৰাখিছোঁ আজিৰ মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে। আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ সদায় ৰাখিব। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। আৰু আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ।